নমস্কাৰ বন্ধুসকল আপুনি যদি ইউটিউবত ভিডিও আপলোড কৰে তেতিয়াহলে এটো প্ৰবলেম আপোনালোকে নিশ্চয় পাইছে যে ফাইল সাইজ ইমান ডাঙৰ হয় যে আপলোড হওঁতেও বহুত টাইম লাগে প্লাস ডাটা প্ল্যানও বহুত ডাটাও বহুত খৰচ হৈ যায় বা আপোনালোকে ক্যামেৰাত আজিকালি এইচডি কোৱালিটিত ভিডিও ৰেকৰ্ডিং কৰিব পাৰি ভিডিও এটা ৰেকৰ্ড কৰিছে ফাইল সাইজ কিন্তু ইমান ডাঙৰ হয় যে তাক শেয়াৰ কৰিব বহুত দিগদাৰ হৈ যায় বা আপুনি এনেকুৱা বহুত ধৰণৰ ভিডিও কম্প্ৰেস কৰা টুল ইউজ কৰিছে ভিডিও কম্প্ৰেসটো হৈ যায় কিন্তু তাৰ যেটো কোৱালিটিটো একদম বেয়া হৈ যায় যদি আপোনালোকে এইবিলাক প্ৰবলেমত পৰিছে তেতিয়ালে ভিডিওটো একদম আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব আপোনালোকে ভিডিওটো একেলগে চাই থাকিব আজি মই আপোনালোকক এনেকুৱা এটা সফটওয়্যাৰৰ কথা ক'ব যাম যেটো সফটওয়্যাৰত আপুনি আপোনাৰ যেটো ফাইল সাইজ অৰিজিনাল ফাইল সাইজৰ পৰা যেটো কম্প্ৰেসিং ফাইল সাইজ অলমোস্ট 90% কম কৰি ল'ব পাৰে কিন্তু ইন্টাৰেষ্টিং কথাটো হৈছে আপুনি কোৱালিটি 1% to loss নকৰাকৈ আপুনি কম্প্ৰেস কৰি ল'ব পাৰে তেতিয়ালে আহক ভিডিওটো আৰম্ভ কৰো যেটো মই সফটওয়্যাৰৰ কথা ক'ব গৈছো হে সফটওয়্যাৰটো হৈছে নাম হৈছে হ্যান্ডব্ৰেক নামৰ এটো সফটওয়্যাৰটো যেটো ডাউনলোড লিংক মই আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে এতিয়া আহক আমি সফটওয়্যাৰটো খুলি লওঁ সফটওয়্যাৰটো যেতিয়া খুলিব এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস পাব ইয়াতে আপোনাক জাস্ট সুধিছে কোৰ পৰা আপুনি ফাইলটো কম্প্ৰেস কৰিব কোৰ পৰা আপুনি ফাইল to compress কৰাৰ কাৰণে আপোনাৰ ফাইলটো কোড আছে হেইটো জাস্ট দিব লাগে ইয়াতে আপুনি জাস্ট আপুনি ফাইলত ক্লিক কৰিব ইয়াতে আহি যাব ফাইলত এবাৰ ক্লিক কৰক ফাইলত ক্লিক কৰাৰ লগে লগে ইয়াতে আহি যাব আপুনি কোৰ পৰা ভিডিওটো দিব মানে কোনটো ভিডিও কম্প্ৰেস কৰিব খুজিছে ইয়াতে ভিডিও এটা আহিয়ে গৈছে হেইটো হৈছে কম্পিউটাৰ অপাৰেটৰ বুলি এটা ফাইলৰ ভিডিও এটা নাম আছে মই এই ভিডিওতে কম্প্ৰেস কৰিম কিন্তু কম্প্ৰেস কৰাৰ আগতে মই ভিডিওটোৰ সাইজটো এবাৰ চাই লওঁ বাৰু প্ৰপাৰ্টিজত গৈছো প্ৰপাৰ্টিজত গৈ মই ইয়াৰ সাইজটো চাইছো এইটো সাইজটো চাওক ইয়াৰ সাইজটো হৈছে 73 MB ইয়াৰ সাইজটো 73 MB আৰু ডিটেইলছত গৈছো আমি ইয়াৰে ৰেজোলিউশনটো কিমান আছে 1280 into 824 মানে HD ভিডিও হয় এইটো আৰু সাইজটো 73 MB এতিয়া এই ভিডিওটো আমি কম্প্ৰেস কৰিম গতিকে এই ভিডিওটো আপুনি জাস্ট সিলেক্ট কৰক যেটো ভিডিও কম্প্ৰেস কৰিব এইটো ভিডিও বা সিলেক্ট কৰি ওপেন কৰি দিব ওপেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস পাব সফটওয়্যাৰটোৰ পাব ইয়াতে আপুনি just video section to jaba video section to goi tat apuni jodi yate quality namor jitu eta button eta dekhise quality namor yate jodi apuni jitu এইটো যেটো মার্জিন যদি কোয়ালিটি টু লো কোয়ালিটি ফালে আনে তেতিয়া হলে ফাইল সাইজ তো আৰু বেছি কমিব কিন্তু ভিডিও কোয়ালিটি অকনমান বেয়া হ'ব আৰু যদি এই যেটো বাৰটো যদি এই ভাগে নিয়ে মানে অলপ যদি হায়াৰৰ ফালে নিয়ে তেতিয়া আপোনাৰ ভিডিও কোয়ালিটি টু বেছি ভাল হ'ব কিন্তু ফাইল সাইজ তো অলপ মানে অলপ বাঢ়িব মই আপোনালোকক ৰিকমেন্ড কৰিম যেটো ডিফল্ট সাইজ আছে আপুনি হেতুতে ৰাখি থব ইয়াক আকৌ আপুনি মানে টাচ কৰিব দৰকাৰ নাই যদি হে বিশেষ প্ৰয়োজন একো নহয় তো ইয়াতে নেক্সট যেটো স্টেপ হৈছে আপুনি যেটো কম্প্ৰেস হ'ব ফাইলটো অৰিজিনাল ফাইলটো কম্প্ৰেস হৈ কোড ষ্টৰ হ'ব তাৰ কাৰণে আপুনি ইয়াতে যাব লাগিব ইয়াতে আপুনি ব্ৰাউজাৰত যাব ব্ৰাউজাৰত গৈ আপুনি জাস্ট সিলেক্ট কৰি ল'ব কোড ফাইলটো ষ্টৰ হ'ব আৰু ফাইলটোৰ আপুনি নামটো দিব লাগিব কম্প্ৰেস হোৱাৰ পিছত নতুন ফাইলটোৰ কি নাম হ'ব মই ইয়াতে এটা ফাইলটোৰ নাম দি দিছো compress demo just মই ফাইল নেম এটা দি দিছো তাৰ পিছত আপুনি সেভত ক্লিক কৰক সেভত ক্লিক কৰাৰ লগে লগে চাওক যেটো কোড আপোনাৰ কম্প্ৰেছন ফাইলটো সেভ হ'ব তাৰ ডেস্টিনেশনটো আহি গৈছে আপুনি বাস ইয়াতে আপোনাৰ গোটেই কাম হৈ গৈছে জাস্ট আপুনি ইয়াতে স্টাৰ্ট এনকোডত ক্লিক কৰক স্টাৰ্ট এনকোডত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক এনকোডিং আৰম্ভ হৈ গৈছে মানে কম্প্ৰেছ হোৱা আৰম্ভ হৈ গৈছে ইয়াতে আপোনাৰ এইটো যেটো প্ৰগ্ৰেছ বাৰ ইয়াতে আপুনি দেখা পাব ইয়াতে আপোনাৰ গোটেই কিমান পাৰ্সেন্ট হৈছে কিমান টাইম আছে গোটেইখিনি ইয়াতে দেখাব তো এইটোত অকনমান টাইম লব টাইমটো আপোনাৰ ডিপেন্ড কৰিব আপোনাৰ যদি প্ৰসেসৰ কম্পিউটাৰৰ প্ৰসেসৰটো বেছি পাৱাৰফুল তেতিয়াহলে কম টাইম লাগিব আৰু কম্পিউটাৰৰ প্ৰসেসৰটো যদি অকনমান আপোনাৰ পাৱাৰটো কম আছে তেতিয়াহলে হয়তো আপোনাৰ অকনমান বেছি টাইম লাগিব পাৰে এটো আপোনাৰ ডিপেন্ড কৰিব গতিকে এটো অলপ টাইম লাগিব গতি মই ভিডিওটো ইয়াতে অকনমান পজ কৰিছো যেতিয়া ফাইলটো অলমোস্ট কমপ্লিট হ'ব কম্প্ৰেস হোৱা তেতিয়া মই আকৌ ভিডিওটো আৰম্ভ কৰিম অলমোস্ট ফিনিশ হ'ব এতিয়া কম্প্ৰেস হোৱা 98% হৈছে ইয়াতে অলমোস্ট ফিনিশ হ'ব ফিনিশ হোৱাৰ পিছত মই আপোনালোক ফিনিশ হৈ গল মানে কম্প্ৰেস হোৱা ফিনিশ হৈ গল এতিয়া আমি চাও যেটো কম্প্ৰেস হৈছে কম্প্ৰেস হোৱা ফাইলটোৰ সাইজ কিমান হৈছে আমি এটো চাই লও এইটো ইয়াতে চাও যেটো কম্প্ৰেস হোৱা ফাইল এইটো আৰু যেটো এইটো অৰিজিনাল ফাইলটোৰ সাইজ কিমান আছিল 73 MB ইয়াতে আপোনাক দেখাইছে 73 MB আৰু যেটো এইটো কম্প্ৰেস হোৱা যেটো ফাইল হেতু ফাইলটোৰ সাইজ দেখিছে চাও 5.78 MB ওয়াও ইমান কমি গৈছে 73 ৰ পৰা আপোনাৰ ফাইল সাইজ হৈ গৈছে 5.78 MB বাৰু ইয়ালৈ ঠিকে আছে এতিয়া হো আসল কথা লৈ কোৱালিটিৰ কিবা ডিফাৰেন্স আহিছে নেকি এইটো হে আটতকৈ ডাঙৰ কথা
আমি অৰিজিনেল ভিডিওটো চাই লওঁ এইটো 73 MB যেটো অৰিজিনেল ভিডিওটো আপোনালোকক মই দেখাইছো এইটো হৈছে অৰিজিনেল ভিডিও চাই লৈছে এতিয়া মই যেটো কম্প্ৰেছ হোৱা এইটো যেটো ভিডিও এইটো ভিডিও মই এবাৰ প্লে কৰি দেখাও চাও কিবা ডিফাৰেন্স পাইছে আপোনালোকে একো ডিফাৰেন্স নাই সেম ৰেজল্যুশন সেম কোৱালিটি একো ডিফাৰেন্স নাপায় কিন্তু ফাইল সাইজ কিমান হৈছে আপোনাৰ 5.78 MB 73 MB ৰ পৰা এমেজিং নহয় নে গটিকে মই ভাবো আপোনালোকে এটা আপোনালোকৰ প্ৰবলেমটো সলভ হৈ গল আপোনালোকে যি কোনো ভিডিও ডাঙৰ সাইজৰ ভিডিও আপোনালোকে এনেকে কোৱালিটি একো লছ নকৰাকৈ অলমোস্ট 90% আপুনি ৰিডিউস কৰিব পাৰে গটিকে মই ভাবিছো আপোনালোকৰ ভিডিওটো অলপ হলো কামত দিছে সফটওয়্যাৰৰ ডাউনলোড লিংকটো মই ডেসক্ৰিপচন বক্সত দিয়ে দিম আপোনালোকে যদি মোৰ ভিডিওটো পৰা অলপ হলো লাভ আহিছে তেতিয়া হলে মোৰ ভিডিওটো এবাৰ লাইক কৰি নিশ্চয় যাব আৰু মোৰ যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে নিশ্চয় সাবস্ক্ৰাইব কৰিব এতিয়ালৈ আহিছো